জোৱাই মই কি সন্মান হানি হোৱা কাম কৰিলোঁ? আপুনি ভিক্ষা খুজিবলৈ বেয়া পোৱা নাই পইচাৰ? ভিক্ষা নহয়, অনুদান। এইটো সন্মানৰ কাম। আপুনি গান গাই কি বব মাৰ্লি হ'ব? জুবিন দাৰ নিচিনা হ'ম। অ' না না নে 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 না না নে না না নে সুন্দৰ। না না নে না না নে। জোৱাই তোমাৰ পাৰিবা, তোমাৰ কণ্ঠ আছে। না না নে নে। এইটো হিয়া দিয়া নিয়াৰ হামিং জুবিন দাই দিছিল। শুনক। মই ঝাৰু এডাল আনি গলাটো চাফা কৰি লওঁ নেকি? নালাগে। নালাগে। না অ' নাৰী নানী না। দাদা এই চৰণ চুই ক্ষমা খুজিছো। ভুল এটা কৰিবলৈ ওলাইছো, বেয়া নাপাব। ক্ষমা কৰিছো, মানুহ মাত্ৰে ভুল হয়েও জোৱাই। আপুনি জুবিন গাৰ্গ হ'ব? অ' ভাবিছো। ছাৰে কংগ্ৰেচুলেশ্যন। থেংক ইউ। দিনৰ বাচন সোপা ধুবলৈ এলাহ লাগি থৈ দিলোঁ। এতিয়া এসোপা নুধুলে বনাওঁ কেনেকৈ বাৰু? অ' ছাৰ কেকে ছাৰ। অ' শুন, উচিত সময়ত মাত দিছা হা। আজি ঘৰখন ইমান সেমেকি আছে ছাৰ। মানুহে নাই কেনেকৈ উতলি থাকিব। আমাৰ ফিৰিঙি 2টা গাঁৱৰ ঘৰলৈ গ'ল মণিমুকুতা। অ' আচ্ছা। শুন, তই আহিছ ভালেই কৰিলে। তই মোক বাচনকেইটা ধুই দেচোন। ৰাতিপুৱাৰ পৰা হাতখন ইমান বিষাইছে ছাৰ। মই হাতখন ওচৰলৈ আনিব নোৱাৰিছো। তাকে হ'বলৈ আগতে ক'ব নোৱাৰ। এনেই মোৰ পইচা সোপা খৰচ কৰাই মৰক কিয়? কিহৰ পইচা? অকলে আছো কাৰণে মাংস অকণ আনিলো, বোলো ড্ৰাই ফ্ৰাই বনাই খাম। এতিয়া এইখন হাতেদি কেনেকে মাংস মুখলৈ তুলিবি? গোটেই সোপা বৰুৱানীক দি দিব লাগিব। কোনকেইটা বাছত এনে কোনকেইটা মোক দেখাই দিয়কচোন। সদ্যহতে এইকেইটা ধুই লচোন, মই আৰু কেইটামান আছে উলিয়াই দিম। ডালুন মানে নেমু অকণ চেপি দিছো, সেইকাৰণে টেষ্টি হৈছে। বঢ়িয়া লাগিছে ছাৰ। এটা এটাকে খাওঁ। প্ৰথমে দালি দি ভাতকেইটা খাই ল, চব জপতীয়া খাব নালাগে। মাংস পিছত খাম। দালি দি ভাতকেইটা খাই ল, তাৰপিছত মাংস খাবি। অ' হেৰি নহয়, মই সুধিবলৈ নহ'ল, তই মাংসত জ্বলা খাৱ নে নাখাৱ? জ্বলা অকণ হ'লেহে ভাল লাগে ছাৰ। মই জ্বলা দি বনাইছো, আলু দি দিলোঁ। মাৰি দিম ছাৰ। হেৰি লোকেল খাই ভাল পোৱা নে ব্ৰইলাৰ? দুইটাও ভাল পাওঁ, ব্ৰইলাৰটো অকণ কোমল কোমল ছাৰ। অ' ব্ৰইলাৰ ড্ৰাই ফ্ৰাই তাতে থাকিল। লোকেলৰ গ্ৰেভিহে। লৈ আহোঁ। অ' ছাৰ ইয়াতচোন মাংস চাংস একোৱেই নাছে। মই আকৌ ইয়াত গ্ৰেভিটো আছে বুলি ভাবিছোঁ, ফ্ৰাইটো তাত থৈছিলোঁ। মানে আছে। লৈ আহোঁ। লৈ আহ ছাৰ, লৈ আহ। ভাতকেইটা চপাই কৰি খাবি। বাতিত দিওঁ নে এনেই কাঁহী কাষতে দি দিওঁ? বাতিটো অকণ দিয়ক, কাঁহীটো দিয়ক। ৰ হ'লেই খাই তে নেলাগে আৰু। কি ছাৰ? মাংস মাংস দিয়ক। অনা নাই নহয়, বনোৱাও নাই। নোহোৱাকৈ দেখোন ভাত গোটেই গোগ ৰাখে মাৰিয়ে দিলি। হ'ব, বাচনখন ধুই থৈ আহিবি। ছাৰ, অ' ছাৰ, ছাৰ। কি হ'ল? ছাৰ, নিজৰ বুলি আপোনাৰ লগত কথা এটা আছিলে। কি কথা? ছাৰ, কথাটো অলপ ইম্পৰ্টেণ্ট কথাই। কচোন। এই কলৈ যা? ভিতৰত বহি লৈ পেলাই পাতো। ইয়াতে ক। কথাটো মানে ইম্পৰ্টেণ্ট, কিন্তু এইটো পৰিৱেশত কথাটো ক'বলৈ ভাল লগা নাই। এই 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 ইমানে ইম্পৰ্টেণ্ট কথা নে তোৰ? হয় ছাৰ। ইয়ালে ব'লক ছাৰ, প্লিজ চিট ডাউন, বহক।
এই ছাৰ এইটো মোৰ ঘৰ তই ইয়াত মোক বহিব ক'ব নালাগে হয় ছাৰ বহ ছাৰ কথাটো অলপ ইম্পৰ্টেণ্ট কথাই কথাটো ক ছাৰ কথাটো মানে অলপ বাইক সম্পৰ্কীয় দেই কাৰ বাইক আপোনাৰ ছাৰ মানে আপোনাৰ মানে এতিয়া বুলেট এখন হৈ গ'ল এইখন বাইক এনেই পৰি থাকে মই ভাবিছোঁ এইখন বাইক আপুনি মোক ছেকেণ্ড হেণ্ড হিচাপে বিক্ৰী কৰি দিয়ক মানে মই ধৰক আপোনাক কিস্তি হিচাপে পইচাটো দি থাকিম চিন্তা কৰিব লগা একো নাই ছাৰ এই কথাটো ক'বলৈ তই ৰাতিপুৱাই মোৰ ঘৰ ওলাইছহি ৰাতিটো ছাৰ মোৰ টোপনি নাই হয় নেকি হয় ছাৰ ছাৰ মই ভাবিছোঁ চেল ওলা। লেটাৰ ওলা ছাৰ মই ভাবিছোঁ চেল লেটাৰ এখন মই লৈ আহোঁ চেল লেটাৰখন মই চাইন টেন আপোনাক কৰাই লওঁ মই মানে ছাৰ নিজৰ মানুহকো বিশ্বাস নকৰোঁ বাইক চাইক ক্ষেত্ৰত ছাৰ 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 ওলা ওলা ছাৰ মোৰ দুখটোতো কওক একদম কথা নকবি তই ৰাতিপুৱাই মূৰটো চুবাব আহিছে যা হ'ব আহিছোঁ পাগল চব এই চব গাত কথাই নালাগে নেকি বাইকৰ চাবিটো কি হ'ল মাথাই কাম নকৰা হৈ আৰে বাইকত থোৱা নাইতো ঐ কি হ'ল তোৰ কি বিচাৰিছে তাকে চাইছোঁ বাইকৰ চাবিটো ক'ত থলো বিচাৰি পোৱা নাই তাকে চাই আছো ভিতৰত চালে চালোও নাই পোৱা 11 টকা এটা দিয়ক কিয় দিয়কচোন ছাৰ এইটো ল উলিয়াকচোন ছাৰ টানি দিয়ক ছাৰ কি কৰ ঐ কি কৰি আছ ছাৰ এইবিলাক কি হৈছে ছাৰ ইষ্ট দেৱতাক স্মৰণ কৰি আছো নিজৰ বুলি বাতি চলাব যেন পাই য়েছ বাতি চলাম বহ তই মোক আজি হেল্প কৰিব লাগিব নিজৰ বুলি আছো ছাৰ আজি বাতিত মই মন্ত্ৰ মাৰিম বাতি নিজে নিজে চলি যাব আপুনি চাই থাকিব অ বাতি চলিল নাই চলাও ভৰি লাগি গৈছে ঐ ঐ এইবিলাক অসভ্যালি নকৰ ইয়াৰ পৰা যা ছাৰ বিশ্বাস কৰক খোলক কি কাপোৰ হে দৰ্জা খিৰিকীবোৰ খুলি দিয়ক আজি মন্ত্ৰ মাৰিম হয় বাতি চাবি ওচৰলৈ যাব নহ'লে চাবি বাতিৰ ওচৰলৈ আহিব বাতি আজি কেনি সোমাই ঠিক নাই আৰু এইখন হাতে আজি কাৰ মুখ ভাঙে ঠিক নাই ওম হুং হিং বুদ্ধায় নমঃ ওম হুং হিং সমুন্দায় নমঃ ওম হুং হিং বুদ্ধায় বলাই নমঃ নম ছাৰ 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 বাতি নাই ছাৰ ওলাই দিয়ক ছাৰ ঐ কি হৈছে ছাৰ বাতিটো নাই চাওক ছাৰ মন্ত্ৰৰ এনেকুৱা জোৰ দেখিলে এতিয়া আপুনি চাব মই বাতিত চাবি লগাই এইখিনি কেনেকে পাই যায়হি চকুৰ সন্মুখত চাই থাকিব এতিয়া ছাৰ বাতি মই চোৱাই নাই নিজে নিজে কেনেকে চলি গ'ল দেখিলে ছাৰ এইফালে কেতুমনি ক'লা ল'ৰা তই চলি যোৱা বাতিটো আধা পৰা কেলে উভতাই লৈ আনিলি এ ক'ত নিজে নিজে বাতি চলি গৈছে অ অলপ পালে মই লৈ গৈছো পানী অকণ খাই আপোনালৈ অকণ লৈ অসভ্য 5 মিনিট 5 নিমিট বুলি ক'লে যে 5 মিনিট আমাক বহিবলৈ দিছেও ছাৰে অ আচ্ছা